Hello guys, welcome back to my channel. আজি আমি বুয়া মাইকৰ ৰিভিউ কৰিম আৰু আনবক্সিং কৰিম। আপোনালোকে জানে যে ইউটিউবাৰ্ছৰ কাৰণে মাইকটো ইম্পৰ্টেন্ট হয়, এইটো কাৰণে আজি আমি বুয়া মাইকটোৰ আনবক্সিং কৰিম। তো ষ্টাৰ্ট কৰো। বলো ইয়াৰ ভিতৰৰ ফিচাৰ্ছ চাওঁ। খুলি চাওঁ এতিয়া কি আছে ভিতৰত। এইটো বস্তুখিনি বেয়া নহ'বৰ কাৰণে এইটো কাষত ৰাখি থৈ দিছোঁ। এইটো DSLR-ত ফিটিং কৰিবৰ কাৰণে। এইটো ইয়াৰ টাৰডাল বহুত দীঘল আৰু এইটো ইয়াত আছে অন অফ কৰা বটন। ইয়াত আমাৰ বেটাৰী আছে, ভিতৰত বেটাৰী আছে। বহুত দীঘল এটা। এতিয়া মই ইউজ কৰি চাওঁ এই বুয়া মাইকটো। যদি ভাল লাগিছে মই ডিছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, গৈ পেলাই আপোনালোকে চাব পাৰিব। আৰু মই ফ্লিপকাৰ্টত এই বুয়া মাইকটো অৰ্ডাৰ দিছিলোঁ, প্ৰাইচ আছিলে তাৰ 899। আপোনালোকে চাগে গম পাইছে বুয়া মাইক ব্যৱহাৰ কৰি কিমান চাউণ্ড পাইছোঁ আৰু বুয়া মাইক ব্যৱহাৰ নকৰি পেলাই কিমান চাউণ্ড পাইছোঁ। আপোনালোকে গম পাইছে চাগে। আপোনালোকে কিনক, ভাল প্ৰডাক্ট হয়। ভিডিঅ'টো চাই ভাল পাইছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। বাই।